স্বাগতম জনাইছোঁ মন্দিৰটো ব্লকলৈ। আজি এনাহেঁতি ইমান গৰম পৰিছে নহয়, আজি ইমান টেঙা খাওঁ বুলি ভাবিলোঁ। আৰু এতিয়া সৌফালে মাহী মামা চবেই টেঙা কাটি আছে আৰু এতিয়া আমি টেঙা খাওঁগৈ ব'লক। তেন্তে ভিডিঅ'টি চাই থাকিব আৰু কিছুমানটো বৰ ধুনীয়াকৈ আহিছে। টেঙা কাটো টেঙা সকলোৱে আৰু কৰি আছে আৰু খাবলৈ বহিয়ে গ'ল। এতিয়া মই ৰবাব টেঙা খাই আছোঁ। খাই শেষ হ'ল আৰু ভাগতে লাগে ইমান কণ পালোঁ। তো মাহীয়ে পুৰা গামলা লৈ খাই আছে, বনাই আছে। এইজনী এইফালে আমাৰ হৰ্ষিতা, শ্ৰদ্ধা, ভাই মানুহ, সৌমা, এইফালে ভাস্কৰ, এইফালে মল্লিকা, এইফালে বৰ্তা। চাওকচোন মাহীজনী কেনেকৈ খাই আছে খকুৰি গোটেই। অথনি টেঙা চেঙা খাই আজৰি আৰু এতিয়া আমি গধূলি সময়ত এনেই ৰাস্তাৰ ফালে ফুৰিব আহিছোঁ। আৰু মামাহঁতি মানে ভাই আৰু পুকুমা মামী ভাগত জোৰ কাপোৰযোৰ দহি বতা ইয়াৰ পৰা আনিব গৈছে আৰু এতিয়ালৈকে আহিয়ে পোৱা নাই, সেইকাৰণে আমি গৈছোঁ। আৰু এতিয়া ভাইটিয়ে বোলে চিপছ খাই ক'ৰ পৰা আনিছে, সেইকাৰণে মামাহঁতি পালেহি আৰু মই এতিয়া চাইকেলত উঠিছোঁ। ব'লক এতিয়া ক'ত পাওঁগৈ নাজানো আৰু মাহঁতি গ'লগৈ আৰু মই এতিয়া চাইকেলত গৈ আছোঁ। আমাৰ মামীহঁত আগত গৈ আছে, মই আপোনালোকক নিশ্চয় দেখাম। চাই দিয়া আকৌ এবাৰ, এয়া আমাৰ মামা। এয়া দেখিছে নহয় মামী আৰু মামা কুকুমা গৰু আহি আছে দেখিলেই। টাটা দিছে বোলে। এতিয়া আমি গৈ ঘৰে পালোহি। তেন্তে এতিয়া আমি ঘৰতে পাওঁ। এতিয়া আমাৰ ছাৰ ৰাস্তাতে খাৰা হৈ আছে, এইফালে চাই থাকক। সেইজন ছাৰ দেখিছে নহয়, এইজন ছাৰ। ভয় লাগে এনেকুৱা ৰাস্তা। দেখিছে নে আপোনালোকে, মোক বেয়া ৰাস্তা এটাত সোমোৱাই দিছে। বৰ বেয়া দেই, ইমান ভয় লাগে এনেকুৱা ৰাস্তা, শিল থকা নহয়। চাইকেলৰ পৰা যদি উফল খাই পৰোঁগৈ কি হ'ব আৰু মোৰ।